Hi friends, কি খবৰ সকলোৰে আজি মই এটা চাটনি ৰেচিপি লৈ আহিছো এই চাটনিটো খাবলৈ বহুত সোৱাদ লগা হয় তাৰ কাৰণে লৈছো ৰঙা বুট বা চানা আদা জলকীয়া নহৰু পিয়াজ মানধনিয়া পাত পুদিনা মসুন্দৰী আৰু ভেদাইলতা লৈছো বেছি পাত দিয়া নাই দুখন মানে লৈছো আৰু টেঙাৰ সোৱাদ লাগিবৰ বাবে মই আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে নিমখ আমচুৰ পাউডাৰ দিছো মিঠাতেল অলপমান পানী দিছো তেতিয়াহে ভালদৰে পিছা যাব মিক্সিত দিলো এই চাটনিবিধ পটাত পিছিলে খাবলৈ বহুত সোৱাদ হয় মোৰ ওচৰত পটা নাই সেইবাবে মই মিক্সিত দিছো এয়া মোৰ চাটনি ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে বনাই খাবচোন খাবলৈ বহুত সোৱাদ লগা হয় যদিহে মোৰ ভিডিঅটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব পুনৰ আন এটি ভিডিঅত লগ পাম মোৰ ভিডিঅটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ Thanks for watching